হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলোৱে ভাল। মই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এটা ৰেচিপি ভিডিঅ'। এয়া মই লৈ লৈছোঁ ঢেকীয়া আৰু ল'ম মাছ। ঢেকীয়া আৰু মাছৰ এটা ৰেচিপি বনাম, তেনেই চিম্পুল হয়। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু যদি ভাল পায় তেতিয়া এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ বাবে এইপিনে মই লৈ লৈছোঁ কাজি নেমু আৰু এইপিনে পিঁয়াজ এটা, নহৰু কেইফুটামান আৰু আদা এটুকুৰা লৈ লৈছোঁ। আৰু এইফালে মই ল'ম জিৰা লৈ লৈছোঁ, এইপিনে এয়া হালধি লৈছোঁ, তাৰপিছত মিট মছলা অলপমান ল'ম আৰু ধনিয়া পাউডাৰ। এইবিলাকে মছলা এনেই অলপ লৈছোঁ, বেছি লোৱা নাই। আপোনালোকে যদি বেছি লয় বেছি লৈ ল'ব পাৰিব। মই এনেই অলপ কমকৈ লৈছোঁ আৰু টেঙা দি বনাম আজি ঢেকীয়া আৰু মাছ। আপোনালোকে এনেদৰে বনাইছে নাই ক'বচোন। যদি বনোৱা নাই এবাৰ ট্ৰাই কৰি চাব আৰু সকলোৱে ভাল পাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে তেওঁলোকক প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু এইফালে মই ল'ম পাঁচফোৰণ লাগিব মোক। এয়া দেখিলে, এয়া ঢেকীয়া মই আমাৰ দুজন মানুহৰ কাৰণে লৈছোঁ। সৰুকৈ কুটি ল'লোঁ আৰু আলু এটা লৈ লৈছোঁ। আৰু এইপিনে মই মাছ ফ্ৰাই কৰি লৈছোঁ। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকক। এইফালে কেৰাহী ফ্ৰাই কৰি লোৱা কেৰাহীখনতে মই মিঠাতেল দিলোঁ আৰু ইয়াতে আদা নহৰু পিঁয়াজৰ পেষ্টটো দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ অলপমান ভাজি ল'ব লাগিব। আপোনালোকে চাই থাকক, জানেই বাৰু তেনেই চিম্পুলকৈ বনাইছোঁ, একদম সহজ। আৰু ইয়াতে মই দিলোঁ এতিয়া পাঁচফোৰণ কেইটামান আৰু তেজপাত এখন দি দিছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি তেল বেছিকৈ ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু বেছি ব্যৱহাৰ কৰা নাই, একদম কম তেলত বনাইছোঁ আৰু মছলাও অলপমান ব্যৱহাৰ কৰিম। এতিয়া যিখিনি মই মছলা লৈ লৈছোঁ সেইখিনি দি দিলোঁ। এটা বাতিত মই এইখিনি ধুনীয়াকৈ গুলি লৈছিলোঁ। এয়া দেখিলে এইখিনি এতিয়া অকণমান ভাজিব লাগিব। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব। ঢেকীয়া যিহেতু চবেই খাই ভালেই পায়, ঢেকীয়া আৰু বুটৰ লগত ভাজি খায়ো ভাল লাগে। মই আজি এনেদৰে বনাইছোঁ। এয়া চাওকচোন, মই কুটি লোৱা ঢেকীয়া আৰু আলুখিনি দি দিলোঁ। এইখিনি এতিয়া অকণমান সময় ধুনীয়াকৈ মই ভাজিব লাগিব। এনেদৰে এইখিনি লৰাই থাকিব। আপোনালোকেও বনাই চাব, একদম সহজ হয়, চিম্পুল হয়। চাই থাকক। এয়া দেখিলে এইখিনি মই এনেদৰে অকণমান ভাজি থাকিম আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম আৰু ইয়াতে মই জলকীয়া দিছোঁ 2টা। আৰু আপোনালোকে জ্বলা বেছি খাব বিচাৰিলে বেছিকৈ দিব। আৰু আপোনালোকে ইয়াত ৰেড চিলিও ব্যৱহাৰ কৰিব পাৰে, মই কিন্তু ব্যৱহাৰ কৰা নাই। এইখিনি এতিয়া মই ধুনীয়াকৈ ভাজি থাকিম। যিহেতু ভাজি ল'লে টেষ্টটো বহুত ধুনীয়া হয়। এয়া দেখিলে এইখিনি মোৰ অলপমান ভজা হৈ গ'ল আৰু ইয়াতে মই এতিয়া গৰম পানী দিলোঁ। পানী যিহেতু মই উতলাই লৈছিলোঁ আৰু এইখিনি এতিয়া অকণমান মই ঢাকোন মাৰি দিম উতল আহিবলৈ। এয়া চাই থাকক, একদম সহজ হয়, আপোনালোকে প্লিজ ট্ৰাই কৰিব। এয়া দেখিলে এয়া উতল আহিলত ইয়াতে মই ফ্ৰাই কৰি লোৱা মাছ দি দিলোঁ আৰু এনেদৰে অকণমান এতিয়া ঢাকোন মাৰি উতলিবলৈ দিম, আলুবিলাক অকণমান সিজালৈকে। আৰু আপোনালোকেও এনেকৈ বনাই খাই চাব। এয়া দেখিলে মোৰ উতল আহি আছে ধুনীয়াকৈ আৰু ইয়াতে শেষত মই ধুনীয়াকৈ কাজি নেমু অকণমান চেপি দিছোঁ। যদি আপোনালোকে বিলাহী দিয়ে বিলাহীও দিব পাৰিব। মই কাজি নেমুকে ব্যৱহাৰ কৰিলোঁ আৰু এইখিনি প্ৰায় মোৰ এতিয়া ৰেডি হৈ আহিল। চাওকচোন, ইমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি হয়। তেতিয়া